Hello guys, welcome to my YouTube channel ND Creation. আশা কৰো সকলোৰে ভাল আৰু মোৰো ভাল। আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু মোৰ ভিডিঅ' দিয়াত বহুত পলম হৈ থাকে তাৰ বাবে ক্ষমা খুজিছো আৰু মই এতিয়া বৰ্তমান ৰেগুলাৰ ভিডিঅ' দিয়া কৰিম। আপোনালোকক আজি মই লৈ যাব ওলাইছো এগৰাকী বাইদেউৰ ওচৰলৈ যোন হল অধিবক্তা হয় আপোনাৰ উচ্চতম ন্যায়ালয় গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ অধিবক্তা হোৱাৰ লগতে তেওঁ এগৰাকী ভাল সংগীত শিল্পী। তেওঁ সংগীত জগতত বহুত সুনাম কৰি আহিছে আৰু তেওঁৰ ফেচবুকত মিলিয়নছৰলৈকে ভিউ আছে। বলক গতিকে তেওঁৰ লগত কথা পাতো, ভিডিঅ'টো পলম নকৰো, আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। ধন্যবাদ। বাইদেউ নমস্কাৰ, কি খবৰ আপোনাৰ? নমস্কাৰ, মোৰ ভালেই, তোমাৰ? আৰু ভাল, আপোনাৰ নতুন বছৰৰ শুভেচ্ছা থাকিল। ধন্যবাদ তোমালৈ। হয়, আৰু আপোনাৰতো গান শুনিয়ে আছো বহুত দিনৰ পৰা, বহুত আপোনাৰ ফেচবুকতো মিলিয়ন ভিউৱাৰ্ছ আছে। তাৰ উপৰিও আপুনি এগৰাকী অধিবক্তা, আপোনাৰ মানে দুইটা কাম কৰিব অসুবিধা হয়নে? অসুবিধা হয়। যেতিয়া মই গানৰ কাৰণে আহিছিলোঁ তেতিয়া মোক এগৰাকী মেমে কৈছিলে, আমাৰ ল' ডিপাৰ্টমেণ্টৰ অপৰাজিতা মেমে কৈছিলে যে তুমি পঢ়াটো খুব দেখোন ভাল, তো তুমি PhD কৰিব পাৰা, গানটো গাই থাকিবা বাৰু কিন্তু এইটো লাইনটো এৰি নিদিবা, তেনেকৈ কৈছিলে। মোৰ আজি ভাল লাগে যে মই এম এ এনেকৈ এডভকেচি কৰি থাকোঁতে মই MA পাছ কৰিলোঁ আৰু এইবছৰ মই নোৱাৰিলোঁ PhD কৰিবৰ কাৰণে, তো নেক্সট ইয়েৰ কৰিম। এইবছৰ বহুত কাম থাকিলে নোৱাৰিলোঁ, তো তেনেকুৱা বহুতখিনি হেম্পাৰ হয়, তাৰ মাজেৰেও চলাই নিব পাৰিছোঁ আৰু সেইটো মোৰ আটাইতকৈ ডাঙৰ সফলতা বুলি ভাবোঁ। আৰু আপুনি গান গোৱাটো মানে কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? গান সৰুতে গাইছিলোঁ, কিন্তু মই নাচিছিলোঁ আগতে। মই 2009ৰ পৰা একেবাৰে নচা নাই, আজিকালি পাহৰি গ'লোঁ মানে ঘপককৈ নাচিব নোৱাৰা হ'লোঁ। তাৰপিছত চবেই কয় যে তোৰ মাতটো ভাল, কিবা এটা বিহু চিহু হ'লে মোক আগবঢ়াই দিয়ে যে তাইৰ মাতটো ভাল, তাই আগত হওক, সেই আগত হ'ব পাইছিলোঁ। তাৰপিছত লাহে লাহে নাচটো পিছুৱাই গ'ল আৰু ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে চবে ছাপোৰ্ট কৰিলে। তেতিয়া আচলতে মই প্লেবেক যে কৰিম সেই কথাটো তেতিয়া আৰু ঠিক কৰিছোঁ যে মই সংগীতৰ লাইনটো মই আগুৱাই লৈ যাম তেনেকৈ। আৰু আপুনি কলেজ ক'ত পঢ়িছিলে অকণমান? কলেজ মই নাহৰকটীয়া হাই ছেকেণ্ডেৰীত মই ছেকেণ্ড ইয়েৰলৈকে পঢ়িলোঁ, মানে HS ছেকেণ্ড ইয়েৰলৈকে পঢ়িলোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিত BLLB কৰিলোঁ, গুৱাহাটী ইউনিভাৰ্চিটিত MA কৰিলোঁ আৰু মই মাছ কম কৰিছিলোঁ, সেইটো ডিষ্টেঞ্চত কৰিছিলোঁ। মানে আগতে খুব লিখা মেলা কৰিছিলোঁ, যেতিয়া LLBটো কৰিলোঁ ইংলিছটো সোমাই গ'ল, মই অসমীয়া মাধ্যমৰ ছোৱালী আছিলোঁ। তাৰপিছত লাহে লাহে আগতে ঘপককৈ কিবা এটা আকস্মিক বক্তৃতা হওক, মোক সদায় আগুৱাই দিয়ে কিবা এষাৰ ক'বৰ কাৰণে। যেতিয়া ইংলিছটো মোৰ ইয়াত সোমাই গ'ল, মই 5 বছৰ ইংলিছেই পাইছোঁ, তো সেইখিনিৰ মাজত থাকি মই এইফালে অসমীয়াটো মানে বহুতখিনি মোৰ মানে ডাউন হৈ গ'ল, মই পাহৰি গ'লোঁ। আগতে বহুতকেইটা কিবা এটা আৰ্টিকল হ'লে লিখিব পাৰিছিলোঁ, ঘপককৈ লিখি দিওঁ, কিবা এটা কবিতা লিখি দিওঁ, এনেকৈ মানে সদৌ অসম ভিত্তিক সেইবোৰ কম্পিটিশ্যনত পাইছিলোঁ। তাৰপিছত লিখা মেলাটো একেবাৰে কমি গ'ল আৰু নোৱাৰা হৈ থাকিলোঁ, শব্দবোৰ ওলাই নাহে। সেইটোৰ কাৰণে মই মাছ কমিউনিকেশ্যনটো কৰিছিলোঁ ডিষ্টেঞ্চত, মই কিবা এটা লিখিবৰ কাৰণে, আৰু বহুতকেইখন কাকতত কেতিয়াবা লিখোঁ। তাৰপিছত আৰু MAটো কৰিলোঁ পলিটিকেল ছায়েন্সত, এতিয়া আৰু PhDটো বাকী আছে। আৰু আপোনাৰ গানৰ ক্ষেত্ৰত আপোনাৰ ঘৰৰ মানুহে ছাপোৰ্ট কৰেনে? কৰে, সেইটো কৰে। দেউতাই কৈছিলে, একো অসুবিধা মানে দেউতাই সদায় পঢ়াটো মেইন বুলি কয়। দেউতাই মানে ইউনিভাৰ্চিটিৰ লেকচাৰ হোৱাটো বিচাৰিছিলে, ইমান এটা ল' লাইনটো পচন্দ কৰা নাছিলে, কিন্তু মই এইটো লাইনত আহিলোঁ, তেনেকৈ বাধা বুলি নাই, ছাপোৰ্ট কৰে। ঠিক আছে, আপোনাক লগ পাই ভালে লাগিল। যিখিনি সুধিব আছিলে মানে ভাবি আছিলোঁ বহুত দিনৰ পৰা সুধিম লগো পোৱা নাছিলোঁ, আজি সুধিলোঁ। এতিয়া এটা গান এটা গাই দিয়ক আপুনি। ধন্যবাদ, গাইছোঁ। মোলয়া বতাহে কানে কানে আহি ক'লে তোমাৰ আৰু মোৰ কথা, উৰি যোৱা পক্ষীও কানে কানে আহি ক'লে তোমাৰ আৰু মোৰ কথা, তুমি অভিমানী, তুমি প্ৰিয়া, তুমি আলাসতে মোৰ হবা, অচিনাকি হৈ নৰবা, অচিনাকি হৈ নৰবা। ধন্যবাদ। আপুনি ইমানখিনি সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো। থেংক ইউ।